क'क्राझार सहराव बास्पर हारिनि थाखाय कमिउनिटि हल काम विवाह भवन लुफुंनायनि अन्थाइ खाम्फा गायसनदों। थांनाय 2021 मायथाइनि आयेन आफाद बिसायख'थिनि सिगां बास्पर समाजनो खोथा होनाय बायदि दिनै क'क्राझार सहराव थानाय क'क्राझार मिउनिसिपालिटि बर्ड मावखुलिनि बेंखनाव बास्पर समाज थामहिनबा क'क्राझार सहरनि दाखोर गारग्रा सुबुंफोरनि थाखाय कमिउनिटि हल काम विवाह भवन लुफुंनायनि अन्थाइ खाम्फा गायसनो 30 नं सानजा क'क्राझार विधानसभा बियाबनि एमएलए लरेन्स इस्लारिया। मख'नाय जायोदि आसाम सरकारनि एमसि वेलफेयार फान्डनि गेजेरजों 39 लाख रां बाहायनानै बास्पर समाजनि थाखाय कमिउनिटि हल काम विवाह भवनखौ लुफुंनाय जागोन। बे हाबाफारियाव क'क्राझार मिउनिसिपालिटि बर्डनि मासिगिरि प्रतिभा ब्रह्म आरो केएमबिनि सिइअ राहुल फुकनाबो बाहागो लादोंमोन। क'क्राझार मिउनिसिपालिटिर जी हरिजन कलनी আছে এই হৰিজন কলনীত এছচি ৱেলফেয়াৰ যি ফাণ্ড ইয়াৰ পৰা 39 লাখ 39 লাখ ফাণ্ডৰ আমি এটা বিবাহ ভৱন আৰু ইয়াত সমূহীয়া ভৱন যি নিৰ্মাণ কৰাৰ কাৰণে আধাৰশিলা ইয়াত স্থাপন কৰা হৈছিল। অতিকৈ প্ৰয়োজন আছিল তেওঁলোকৰ কাৰণে আৰু আমাৰ কোকৰাঝাৰ তেনেকুৱা বিশেষ তেনেকুৱা ব্যৱস্থা নাই আৰু সেইকাৰণে বহুত দিন ধৰি তেওঁলোকৰ এটা দাবী আছিল তেওঁলোকৰ কলনীত এনেকুৱা এটা বিবাহ ভৱন বা সমূহীয়া এটা ভৱন লাগে বুলি। তো এইটো আগৰ চৰকাৰবিলাকে মনোযোগ দিয়া নাছিল। তো নতুন চৰকাৰ অহাৰ পিছত UPPL BJP GSP চৰকাৰ অহাৰ পিছত আমাৰ মিউনিচিপালিটিত আমাৰ চেয়াৰপাৰ্চন মিছেছ প্ৰতিভা ব্ৰহ্মৰ নেতৃত্বত তেওঁৰ তত্ত্বাৱধানত আজি হৰিজন কলনীত এনেকুৱা এটা ব্যৱস্থা কৰিব পৰা হ'ল। তাৰ কাৰণে মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকৰ কাৰণে এইটো বহুত উপযোগী হ'ব। যিহেতু হৰিজন কলনী থাকিলে অকল বিবাহ নহয় বা তেনেকুৱাই নহয় তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক ইয়াত যাতে উপযুক্ত শিক্ষা দিয়াৰ কাৰণে এটা ব্যৱস্থাও হয় কাৰণ বহুত ঠেক তেওঁলোকৰ ঘৰবিলাক কলনী কোৱাৰ্টাৰবিলাক গতিকে তেনেকুৱা কোনো ব্যৱস্থা নাই। গতিকে এই ব্যৱস্থাৰ যোগেৰে তেওঁলোকৰ লাভালাভ হ'ব বুলি মই তাতে যিয়ে এই কামটো কৰিব তেওঁ কৈছে 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। তো 3 মাহৰ পিছত এতিয়াও বাৰিষা কাল হয়তো অলপ বেছিও সময় লাগিব কিন্তু তেওঁ কথা দিছে 3 মাহৰ ভিতৰত এইটো সমাপ্ত কৰি দিব বুলি। নদীৰ ওচৰত কোকৰাঝাৰ আমাৰ চহৰৰ হৰিজনবিলাকৰ কাৰণে কলনী যে এটা কোকৰাঝাৰ যিটো আমাৰ চাৰ্কেট হাউচ পাৰ হৈ গৌৰাং নদীৰ ওচৰত আছিল। তো এইটো প্ৰতি বছৰে বাৰিষা কালত বানপানী হয় তাত মানে তেনেকুৱা কোনো ব্যৱস্থা নাছিল। কিন্তু মই অসমৰ আমাৰ সন্মানীয় মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চৰ পীযুষ হাজৰিকাক এই কলনীত মই লৈ গৈছিলোঁ। তেওঁক দেখুৱাইছিলোঁ যে ইয়াত তেওঁলোকে থাকিবৰ কাৰণে অসুবিধা পায় বা যেতিয়াই বাৰিষা হয় তেতিয়াই তাত পানী সোমাই বানপানী হয় থকাৰ কাৰণে উপযুক্ত নহয়। তেওঁ গোটেই মানে এইটো চোৱাৰ পিছত প্ৰায় 6.5 কোটি টকাৰ তেওঁ ইয়াত এটা প্ৰটেকশ্যন বান্ধৰ কাৰণে তেওঁ মোক এইখিনি সুবিধা কৰি দিছে। কেইদিনমান পিছত কাম আৰম্ভ হ'ব। যদি এই বান্ধটো নিৰ্মাণ কৰা হয় তেতিয়া হৰিজন কলনীত বাৰিষা কালত হ'লেও তাত পানী সোমোৱাৰ মানে কৰাত মানে বাধা দিয়া হ'ব বাধা দিবলৈ পৰা হ'ব। তো ইয়াৰ দ্বাৰা তেওঁলোকৰ লাভৱান হ'ব আৰু এই কলনীত তেওঁলোকে গৈ পেলাই থকাৰ মানে এটা উৎসাহ নতুনকৈ পাব কিয়নো বাৰিষা হ'লেই তেওঁলোকে থাকিব নোৱাৰে। তাৰ কাৰণে এইবিলাক ব্যৱস্থাটো আমি কৰি আছোঁ। প্ৰথমতে সেইটোৱে ক'ব বিচাৰিছোঁ এতিয়া বাৰিষাৰ দিনত ৰাস্তা ঘাট বেয়া হোৱাৰ আজি মেডিয়াত দেখা পাইছোঁ পঢ়িছোঁ। তো আমাৰ বিশেষ কৰি আমাৰ BTRৰ চিফ সন্মানীয় শ্ৰীযুত প্ৰমোদ বড়ো ছাৰে তেখেতে কথা দিছে সোনকালে সেই ৰাস্তা ঘাটবোৰ ঠিক কৰি দিয়া হ'ব। ৰাস্তা ঘাট নদ নালা আমি প্ৰায় ফ্লাডটো কাউণ্টাৰ কৰাৰ কাৰণেও আমি প্ৰজেক্ট লৈছোঁ CIDFত যাতে অহা দিনবোৰত কোনো দিন কোকৰাঝাৰ টাউনত যিহেতু চিটি অফ পিচ ডিক্লেয়াৰ কৰা হ'ল শান্তিৰ নগৰ ডিক্লেয়াৰ কৰা হ'ল। শান্তিৰ নগৰ হ'লে চবখিনি সা সুবিধাও পাব লাগিব। তো সেই হিচাপে মানে যাতে ফ্লাড নহয় ইয়াৰ কাৰণে প্ৰায় বিশেষ প্ৰজেক্টছ লোৱা হৈছে আৰু যাতে বান নহয় আৰু মানে ড্ৰেইনছবোৰ যাতে প্ৰায় চাইণ্টিফিকেলি আমি টেকনিকেলি ভাল ডেভেলপ কৰিব পাৰোঁ ইয়াৰ কাৰণেও প্ৰজেক্টছ লোৱা হৈছে। টাউনটো বিউটিফিকেশ্যন কৰাৰ কাৰণে বিশেষ বহুতখিনি প্ৰজেক্টছ লোৱা হৈছে আৰু অহা দিনবোৰত ৱাকিং জ'ন এতিয়া বৰ্তমান কাল আমাৰ CIDFৰ অন্তৰ্গততে
20 crore প্ৰজেক্টটো মানে ৱৰ্ক অৰ্ডাৰটো পাই গৈছে। এইটো গোটেইখিনি যিমানখিনি মেইন ৰোড এইটো ৱাইড হৈ পেলাই চাইক্লিং ট্ৰেক থাকিব, তাতে বিউটিফিকেশ্যন থাকিব, য'ত ড্ৰিলিং থাকিব লাগিব তাত ড্ৰিলিং থাকিব, আৰু বিশেষ কৰি মানে চিলড্ৰেনছ পাৰ্ক প্ৰজেক্টছ আমি লৈছোঁ। আৰু মহাত্মা গান্ধী পাৰ্কটো মানে সেইটোও অতি সোনকালে এইটোও আমাৰ মানে অ'পেনিং হৈ যাব। আৰু আমাৰ অমৃত 2.0 স্কিমতো আমাৰ কি ৱাটাৰ ৰিজুভিনেশ্যনৰ সেই প্ৰজেক্টত আমাৰ বিশেষ কৰি যিখিনি পানী লেক আছে সেইবোৰো মানে ৰিজুভিনেট কৰাৰ কাৰণে বা চাফ চাফাই কৰাৰ কাৰণে সেইবোৰো প্ৰজেক্ট লোৱা হৈছে। তো অহা দিনবোৰত আমি বিচাৰিম যাতে মানে চবে আমাৰ কোকৰাঝাৰত যিমানখিনি আমাৰ যি ৰেচপেক্টেড চিটিজেনছ বা সন্মানীয় বাসিন্দা যাতে আমাক সহায় কৰে। নালা আমি SLRMৰ অন্তৰ্গত ড'ৰ টু ড'ৰ কালেকশ্যন কৰাৰ, গাৰ্বেজ কালেকশ্যন কৰাৰ আমাৰ সুবিধা আছে, কিন্তু আমি দেখা পাওঁ প্ৰায় সেই সুবিধাটো নলয়। য'তে ত'তে গাৰ্বেজবোৰ পৰাই নদ নদী নালা আমাৰ চাফাই আজি হৰিজন কমিউনিটিত আমি বিবাহ মানে হল আৰু কমিউনিটি হল আৰু বিবাহ ভৱন খোলাৰ সেই মানে ফাউণ্ডেশ্যন ষ্ট'নটো হৈ গ'ল 3 মাহৰ ভিতৰতে শেষ হ'ব। আৰু আমাৰ চাফাৰ কৰ্মচাৰী প্ৰায় দিনে ৰাতি নদ নদী নলাটো চাফাই কৰাৰ কাৰণে লাগি থাকে, কিন্তু সেই নালাতে আকৌ চবে গৈ পেলাই গাৰ্বেজ পেলায় আৰু পানীটো ব্লক হৈ যায়। পানীটো ব্লক হৈ পেলাই সেই ফ্লাড বা আৰ্টিফিচিয়েল মেড ফ্লাডটো হয়। সেইটো আৰু মানে যিটো স্বচ্ছ ভাৰত মিছনত যি শ্লোগান আছে এইটো সঁচা কৰিবৰ কাৰণে, সবল কৰিবৰ কাৰণে আমাৰ বাসিন্দাবিলাক আমাক সহায় কৰিব লাগিব। এইটো আমাৰ অনুৰোধ, যাতে নালাত পানী মানে গাৰ্বেজ নেপেলায়, নালাতে বালু পাথৰ ৰাখি থৈ দিয়ে, সেইটো ব্লক হৈ যায়। আমি গৈ পেলাই ইমান কাম কৰিব লগা হয়, গৰুবোৰ ৰাস্তাতে এৰি দিয়ে, ছাগলীবোৰ এৰি দিয়ে, তো সেইবোৰ যাতে নকৰে এইটোৱে অনুৰোধ। প্ৰায় এডমিনিষ্ট্ৰেশ্যনৰ লগত মানে আলোচনা কৰি আছোঁ ক'ত কি কৰিব পাৰোঁ আমি, আৰু যাতে আমি লাইভলিহুড মিছনো আমি যাতে দিব পাৰোঁ। ইয়াৰ কাৰণেও NULM আৰু PMAYৰ অন্তৰ্গত প্ৰায় কোকৰাঝাৰত বহুত ফাষ্ট কামবোৰ হৈ আছে। আমি 100 days চেলেঞ্জটো মানে একচেপ্ট কৰি পেলাই কাম কৰি আছোঁ।